ফ্ৰিজ লগতে গিফ্ট হিচাপে ফ্ৰিজ দিম। তাৰপিছত যদি আপুনি 3 লাখৰ ওপৰত যদি এটা গাড়ী লয় আপুনি ৱাশ্বিং মেচিন পাই যাব। ৱাশ্বিং মেচিনটো 5 ষ্টাৰ ৰেটিঙৰ ৱাশ্বিং মেচিন পাই যাব, ভাল কোৱালিটিৰ। প্লাছ আপোনালোকে যদি 3 লাখৰ তলত গাড়ী লয় তেতিয়াহ'লে মাইক্ৰ'অভেন আৰু ভেজ টিউব এই দুখন আছে, দুখনৰ পৰা আপোনালোকৰ যি চইচ হয় পচন্দ হয় আপোনাৰ দুজন ল'ব পাৰিব। কেছ ডিছকাউণ্ট কেছ ডিছকাউণ্ট আমাৰ 15,000 পৰা 20,000 লৈকে। নমস্কাৰ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ মুন মটৰ্ছ আহিছোঁ। যিহেতু দুৰ্গা পূজা চলি আছে, বিভিন্ন অফাৰ চলি আছে। মোৰ লগত দাদা আছে, আপোনাৰ নামটো ক'ব দাদা? মোৰ নাম শ্বৰীফ খান হয়। শ্বৰীফ খান আছে, তেখেতৰ পৰা আমি সকলো জানিম যে দুৰ্গা পূজাত কি অফাৰ দি আছে আৰু কেনেকুৱা ধৰণৰ অফাৰ চলি আছে। আৰু প্ৰথমতে কওকচোন আপোনালোকৰ ডিলাৰ লোকেশ্যনটো ক'ত? লোকেশ্যনটো আমাৰ ঢিংগেট পাৰ হৈ আহিব লাগে, ঢিং ৰোডৰ ফালে। ইয়াত আপোনাৰ আমাৰ ডিলাৰ অপজিট চাইডে, ঠিক অপজিট চাইডে আছে ভাৰত পেট্ৰলিয়াম। এইটো আমাৰ লেণ্ডমাৰ্ক হয় হিচাপে। তাৰ অপজিটত আমাৰ মুন মটৰ্ছ আছে। মুন মটৰ্ছ হয়। আৰু কিমান প্ৰাইজৰ পৰা ষ্টাৰ্টিং আছে, কিমানলৈকে আছে? আমাৰতো ইয়াত 1.5 লাখৰ পৰা ষ্টাৰ্টিং কৰি পেলাই 13 লাখলৈকে আছে। 13 লাখলৈকে গাড়ী আছে, 14 লাখলৈকে আছে। 14 লাখলৈকে গোটেই ফাইনেন্স সকলো ৰিফাইনেন্স সকলো আপোনালোকে কৰি দিয়ে, ইয়াৰ পৰাই হৈ যায়। কোনো কাষ্টমাৰ এইবিলাকৰ কাৰণে ঘূৰি ফুৰিব নালাগে। ঠিক আছে। আৰু এতিয়া কওকচোন, যদি কাষ্টমাৰ গাড়ী ল'বলৈ আহে আপোনালোকৰ কিমান দিনৰ ভিতৰত ডেলিভাৰী দিয়ে? আমি চাপ'জ আমাৰ যদি ফাইনেন্সত ওলাব হয় তে কেছত হ'লেতো এদিনতো ওলাই যায়, 1 ঘণ্টাৰ কাম হয়। আৰু ফাইনেন্সত হ'লে প্ৰথমতে বুকিং কৰিব লাগে। বুকিং কৰাৰ পিছত আমি 3 দিন বা 4 দিনৰ সময় লওঁ। 3-4 দিনৰ ভিতৰতে আমি কৰি দিব চেষ্টা কৰোঁ। কামখিনি হৈ যায় আৰু ন। আৰু যদি বাহিৰৰ পৰা কোনোবা আহে ডিষ্ট্ৰিক্টৰ বাহিৰত, আমাৰ ইয়াত এইটো আমাৰ যিজন চাপ'জ গুৱাহাটীৰ পৰা এজন কাষ্টমাৰ আহিলে বা শিৱসাগৰ, ধুবুৰী তেনেকুৱা পৰা কাষ্টমাৰ 2-3জন মান আহিছে, আমাৰ পৰা এজন কাষ্টমাৰে গাড়ী পাৰচেছ কৰিলে আমি তেখেতৰ অহা খৰচটো আমি দি দিম। গাড়ী ভাড়া খৰচটো আমি দি দিম। আৰু প্লাছ যদি আজি চাপ'জ তেখেত আহোঁতে ৰাতি হৈ গ'ল, আমাৰ ডিলাৰটো 7টা বজালৈকে ক্লজিং টাইম থাকে। ৰাতিটো যেতিয়া হোটেলত থাকিব সেই খৰচটো আমি দি দিম। আপোনালোকে দি দিব। আৰু অল অসম ফাইনেন্স হৈ যাব? অল অপশ্যন। বাকী ধৰক কিছুমানে কমেণ্ট কৰে, ধৰক ডিমাপুৰ, আউট অফ আছাম, ধৰক নৰ্থ ইষ্টৰ অৰুণাচল সেইবিলাক ফাইনেন্স হয়নে? তেনেকুৱা ধৰণৰ বৰ্তমানটো হোৱা নাই, কিন্তু আমি সেইফালে যাবলৈ চেষ্টা কৰি আছোঁ। কিন্তু কাষ্টমাৰ যদি আমাৰ লগত যোগাযোগ কৰে, আমাক যদি সুবিধা দিয়ে আমি সেইখিনি কৰি দিব চেষ্টা কৰিব ন। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমতে আপোনালোকক দেখাব বিচাৰিম থাৰ 2021-ৰ 4x4 হয়, মাত্ৰ 20,000 ৰানিং হৈছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত। গাড়ীখন ভিতৰত চাব পাৰে, অল ফেচিলিটি পাই যাব। বেক চেঞ্চাৰৰ সৈতে পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ড'জ, 4 হুইল ড্ৰাইভ হয় এখন। গাড়ীখনৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 13,50,000, নেগচিয়েবল হৈ যাব। লগতে ডিছকাউণ্ট অফাৰ আছে, গিফ্টো আছে। তাৰপিছত দেখাম আপোনালোকক টাটা হেৰিয়াৰ 2019-ৰ এক্সেক্ট মডেল হয়। গাড়ীখনৰ ভিতৰত চাওক, গাড়ীখন লক আছে। গাড়ীখন ফুল অৰিজিনেল পেণ্টত আছে, বাম্পাৰ টু বাম্পাৰ, চিল ইঞ্জিন, চিল বডি। 33,000 ৰানিং হৈছে অনলি। গাড়ীখনৰ চকা 90% গাড়ীখনৰ চকা আছে। আৰু ফাইনেন্স এভেইলেবল হৈ যাব, 5 লাখ মান দিলে ফাইনেন্স হৈ যাব। আৰু গাড়ীখনৰ প্ৰাইচ দেখিছোঁ 13,90,000, আস্কিং আছে, নেগচিয়েবল হৈ যাব। তাৰপিছত আছে আমাৰ ৰেনল্ট টাইগাৰ 2021-ৰ মডেল হয়, অট'মেটিক ভাৰ্জনত টপ মডেল, ডুৱেল টোন। এখন আপোনাৰ মাত্ৰ 9,000 ৰানিং হৈছে গাড়ীখন। ফুল অৰিজিনেল পেণ্টত আছে, আপোনাৰ বাম্পাৰ টু বাম্পাৰ একো টাচ নাপায়। আৰু চিল ইঞ্জিন, চিল বডি। 2 লাখ মান দিলে ওলাবনে? হয়, 2 লাখ মান দিলে ওলাই যাব। 2 লাখ মান দিলে ওলাই যাব ন? হয়। গাড়ীখনৰ প্ৰাইচ দেখিছোঁ 7,90,000 মাত্ৰ। তাৰপিছত আছে 2021-ৰ কিয়া ছনেট চাব পাৰে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে, চিল ইঞ্জিন, চিল বডি, এল'ইল লাগি আছে গাড়ীখনত। চকা কণ্ডিশ্যন ধুনীয়া হৈ আছে, ভিতৰৰ কণ্ডিশ্যন চাওক, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। লেডাৰ চিট কভাৰ লগোৱা আছে, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ড'জ, পুছ বটন ষ্টাৰ্ট, বেক কেমেৰা, টাচ স্ক্ৰীণ, চব ফেচিলিটি পাই যাব। প্ৰাইচ দেখিছোঁ মাত্ৰ 10,50,000, নেগচিয়েবল হৈ যাব, ফাইনেন্সো এভেইলেবল আছে। 2 লাখৰ ওপৰত দিলে হৈ যাব। হয়। তাৰপিছত আছে নিছান মেগনাইট 2021-ৰ, মাত্ৰ 22,000 ৰানিং হৈছে গাড়ীখন। ভিতৰত শ্ব'ৰুম কণ্ডিশ্যন, ডিলাৰৰ নিচিনা হৈ আছে, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। এল'ইল লাগি আছে, বাম্পাৰ টু বাম্পাৰ আনটাচ হয়, নন এক্সিডেণ্টেল হয় গাড়ীখন। আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়। প্ৰাইচ দেখিছোঁ মাত্ৰ 7,40,000, নেগচিয়েবল হৈ যাব, ফাইনেন্সো এভেইলেবল আছে। তাৰপিছত দেখাম টাটা টিগৰ 2018-ৰ মডেল হয়, চিল ইঞ্জিন, চিল বডি, এক্সেক্ট ভেৰিয়েণ্ট হয় এখন।
গাড়ীখনৰ ৰানিং 40+ হৈছে, প্ৰাইচ দেখিছোঁ মাত্ৰ 5,90,000। ফাইনেন্স এভেইলেবল আছে, 1.5 পৰা 2 লাখ টকা দিলে ফাইনেন্সত ওলাই যাব ন হয়। লগতে গিফ্টটো পাই যাব এখনৰ লগত। তাৰপিছত দেখাম মহিন্দ্ৰা TUV 300, 2017 চনৰ TUV 300, চিল ইঞ্জিন চিল বডি, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, নন এক্সিডেণ্টেল। কোনোবা যদি ভাড়া মাৰিম বুলি ভাবিছে সেইটো সুবিধা হ'ব কমাৰ্চিয়েল ইউজৰ কাৰণে ন? ভাড়া মৰাটো নহ'ব নহয়, যদি কাষ্টমাৰে লৈ পেলাই যদি ভাড়া মাৰিম বুলি কয় তেখেতক ভাড়া মাৰিব পাৰিব। হয়, ভাড়া মাৰিব পাৰিব। ভাড়া আপুনি ভাড়াত ইউজ কৰে বা প্ৰাইভেটলি ইউজ কৰে সেইটো আপোনাৰ কথা হয়, আমি এইটোত কোনো বাধা নিদিওঁ। খুব সুন্দৰ হৈ আছে হয়, একদম ধুনীয়া কণ্ডিশ্যনত আছে। T4+ ভেৰিয়েণ্ট হয় এখন। প্ৰাইচ দেখিছোঁ 7,50,000 অনলি, নেগোচিয়েবল হৈ যাব। কিমান দিলে ওলাব এখন? এখন 2 পৰা 2.5 লাখ টকা দিলে ফাইনেন্সত ওলাই যাব ন? হয়। তাৰপিছত আছে নিছান মাইক্ৰা 2018 মডেল, VX মডেল, আৰু গাড়ীখন চিল ইঞ্জিন চিল বডি হৈ আছে। 30+ ৰানিং হৈছে মাত্ৰ, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ভিতৰত চাব পাৰে, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডোজ, মিউজিক ছিষ্টেম, ষ্টিয়াৰিঙত কণ্ট্ৰল পাই যাব, চেণ্ট্ৰেল লক, চাইল্ড লক, চব ফেচিলিটি আছে এইখন গাড়ীত। আৰু গাড়ীখনৰ প্ৰাইচ দেখিছোঁ 3,70,000, অন টেবল নেগোচিয়েবল হৈ যাব। ফাইনেন্স 1.5 লাখ বা 2 লাখ মান দিলে ফাইনেন্স হৈ যাব। 2 লাখত ওলাই যাব। হয় হয়। তাৰপিছত হুণ্ডাই এক্সেণ্ট ডিজেল ভাৰ্জনত SX মডেল হয়। গাড়ীখন 2018 চনৰ। প্ৰাইচ দেখিছোঁ 5,50,000 অনলি, অন টেবল নেগোচিয়েবল হৈ যাব। 2 লাখ মান দিলে ডাউন পে'মেণ্টত ওলাই যাব গাড়ীখন ফাইনেন্সত হয়। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত, ফাৰ্ষ্ট অনাৰ গাড়ী, চিল ইঞ্জিন চিল বডি। তাৰপিছত আছে ৰেনল্ট ডাষ্টাৰ 2017 মডেল, পেট্ৰল ভাৰ্জন হয়। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, ক'তো টাচ নাপায়, এটা স্ক্ৰেচো নাপায় গাড়ীখনত। ফাৰ্ষ্ট অনাৰ গাড়ী, নন এক্সিডেণ্টেল হয়। গাড়ীখনৰ AC হিটাৰ, মিউজিক ছিষ্টেম, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডোজ চব ৰানিং আছে। তাৰপিছত গাড়ীখনৰ প্ৰাইচ দেখিছোঁ আপোনাৰ 750, অন টেবল নেগোচিয়েবল হৈ যাব আৰু ফাইনেন্সত ওলাই যাব। 1.5 পৰা 2 লাখ মান দিলে ফাইনেন্সত ওলাই যাব। ক্ৰেটা আছে 2016 মডেল হয়, SX টপ মডেল। এখন পেট্ৰলৰ হয়। পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডোজ, বেক কেমেৰা, টাচ স্ক্ৰীণ চব ফেচিলিটি পাই যাব। ষ্টিয়াৰিঙত কণ্ট্ৰল পাই যাব। ইঞ্জিন চিল আছে, বডি চিল আছে। গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী হয়, নন এক্সিডেণ্টেল হয়। গাড়ীখনৰ প্ৰাইচ দেখিছোঁ 7,90,000, অন টেবল নেগোচিয়েবল হৈ যাব। 2 লাখত ওলাবনে? হয়, 2 লাখত ওলাই যাব। এখন আছে 2015 চনৰ হণ্ডা মবিলো RS, টপ মডেল গাড়ী হয়। চিল ইঞ্জিন চিল বডি, ভিতৰত চাব পাৰে একদম লাক্সাৰী কণ্ডিশ্যনত আছে। লেডাৰ চিট কভাৰ লগোৱা আছে, উডেন ফিনিছ হয় এইটো। তাৰপিছত পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডোজ চব ফেচিলিটি পাই যাব এইখনত। 7 সিটাৰ হয় ন? 7 সিটাৰ হয় এইখন। ভিতৰত বহুতখিনি স্পেচ পাই যাব। প্ৰাইচ দেখিছোঁ 5,50,000, অন টেবল নেগোচিয়েবল হৈ যাব। 2 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন। তাৰপিছতে 2012 চনৰ ছুইফ্ট VDI ডিজেল ভাৰ্জনত, মাইলেজ 20ৰ ওপৰত দেখাব, 24-25 লৈকে দেখাই দিয়া ছুইফ্ট VDI। গাড়ীখনৰ চাব পাৰে অৰিজিনেল পেইণ্টত আছে, চিল ইঞ্জিন চিল বডি, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। 2012 চনৰ হয়, কিন্তু গাড়ী পুৰা টাইট হৈ আছে, চকাকেইটা একদম নতুন লাগি আছে। এখনৰ প্ৰাইচ দেখিছোঁ 2,90,000 আস্কিং, অন টেবল নেগোচিয়েবল হৈ যাব। ফাইনেন্স হৈ যাব, 1.5 লাখ টকা মান দিলে হৈ যাব। আৰু এখন 2011 ছুইফ্ট হয়। এইখন ডিজেল ভাৰ্জনতে আছে, ধুনীয়া মাইলেজ দেখায়। ইঞ্জিন চিল আছে, বডি চিল আছে, ফুল অৰিজিনেল পেইণ্টত আছে গাড়ীখন। ভেৰি গুড কণ্ডিশ্যনত আছে গাড়ীখন। তেল ভৰাব লাগে আৰু চলাব লাগে। তেল ভৰাব, তেল যদি ভৰাই পাহৰি যাব কেতিয়া ভৰাইছিলোঁ। ধুনীয়া মাইলেজ দেখাব এইখন। এখনৰ প্ৰাইচ দেখিছোঁ 2,50,000 অনলি। 2,50,000 ফাইনেন্স হ'ব? এখনত ফাইনেন্স নহ'ব, 2011 চনৰ গাড়ী হয়, কেছত ল'ব লাগিব। হয়। নেক্সট আছে মাৰুতি চুজুকি ৰিটছ VXI 2010, পেট্ৰল ভাৰ্জন হয়। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, চিল ইঞ্জিন চিল বডি, চকাকেইটা চাব পাৰে ধুনীয়া কণ্ডিশ্যনত আছে। এখনৰ প্ৰাইচ দেখিছোঁ 2,50,000 অনলি। হয়, একদম বঢ়িয়া কণ্ডিশ্যনত আছে গাড়ীখন। ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। নেক্সট আহিলোঁ আমি আৰ্টিকা। হয়, আৰ্টিকা 2018 চনৰ VXI মডেল, চিল ইঞ্জিন চিল বডি, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ক'তো স্ক্ৰেচ নাপায়, নন এক্সিডেণ্টেল গাড়ী হয়। আৰু গাড়ীখনৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 6,80,000, অন টেবল নেগোচিয়েবল হৈ যাব। গাড়ীখন চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত আছে।
2 লাখ মান দিলে ওলাই যাব এখন হয় সব লাগি আছে একদম শোরুমৰ নিচিনা পাব শোরুম কন্ডিশন গাড়ী গাড়ীখন যেতিয়া আমাৰ ডেলিভাৰী দিম তেতিয়া আপোনাৰ গাড়ীখনত ফিটা বেলুন সব ৰেডি কৰি নতুন গাড়ী যেনেকৈ ডেলিভাৰী দিয়ে তেনেকৈ আমি আপোনাক দিম তাৰপিছত আছে টয়োটা ইটিঅছ লিভাৰ 2018 ৰ টপ মডেল হয় গাড়ীখন ৰান হৈছে মাত্ৰ 39000 ভিতৰত চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত আছে একদম নিট এণ্ড ক্লিন থাকিব ইঞ্জিন সিল আছে বডি সিল আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত গাড়ী পাব এখন এলয় লাগি আছে কোম্পানী ফিটেড হয় এইটো টয়োটা কোম্পানী হয় এইটো এলয় টয়োটাৰ চিম্বলটো লাগি আছে কিমান দাম এখনৰ প্ৰাইচ দেখিছোঁ 4,60,000 আস্কিং হয় অন টেবল নেগোচিয়েবল হৈ যাব ফাইনেন্স হৈ যাব লগতে গিফ্টটো পাই যাব কিমান দিব লাগিব এখন 1.5 পৰা 2 লাখ মান দিলে ওলাই যাব আচ্ছা নেক্সট ইয়াতে আৰু ষ্টক আছে সকলোবিলাক ষ্টক দেখুৱা সম্ভৱ নহয় প্ৰায় 150 মান ষ্টকত গাড়ী আছে এটা আপুনি লাক্সাৰি সেগমেন্টৰ অডিও পাব অডি মাৰ্সিডিজ এইবিলাক গাড়ী এভেইলেবল এখন অডিখন কিমান দাম এখনৰ প্ৰাইস দেখিছোঁ মাত্ৰ 9 লাখ টকা 2012 চনৰ অডি A4 হয় এখন ধুনীয়া কণ্ডিশ্যনত আছে একদম লাক্সাৰি গাড়ী হয় ন একদম ধুনীয়া কণ্ডিশ্যন সব গাড়ী লাক্সাৰি সেগমেন্টৰ গাড়ী দেখিলেও পাব গতিকে সকলোবিলাক গাড়ী দেখুৱা সম্ভৱ নহয় গতিকে আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে ডিলাৰৰ ফোন নম্বৰ মই স্ক্ৰিনত আহি থাকিব আৰু আপোনাৰ ফোন নম্বৰ মই স্ক্ৰিনত দি দিম ডেসক্ৰিপচন বক্সত দি দিম আৰু গুগল মেপত আপোনালোকৰ ডিলাৰ আছে নিশ্চয় আছে সকলোবিলাক ডিটেইল পাব যোগাযোগ কৰিব আহিব আৰু আপোনাৰ সপোনৰ গাড়ীখন সোনকালে ক্ৰয় কৰিব এইবিলাক ষ্টক বেছি দিন নাথাকে তো সোনকালে চেছ হৈ যায় গতিকে আপোনালোকে অনুমতি পলমে এই পূজাৰ অফাৰ গ্ৰহণ কৰি আহক আৰু মুন মটৰছৰ পৰা গাড়ী কিনক তো আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব ধন্যবাদ আপোনাকো ধন্যবাদ আকৌ এবাৰ দিলোঁ ধন্যবাদ